নমস্কাৰ। এগৰাকী ভণ্টিয়ে এটা বৰ ধুনীয়া প্ৰশ্ন সুধিছে। মৃগী বেমাৰটো অৰ্থাৎ এপিলেপচি বা চিজাৰ বেমাৰটো এজনৰ গাৰ পৰা আনজনৰ গালৈ খুচৰে নেকি? উত্তৰটো হৈছে নুখুচৰে। খুব বঢ়িয়া প্ৰশ্ন, কাৰণ এনেধৰণৰ বেমাৰ অৰ্থাৎ মৃগী বেমাৰ যদি কাৰোবাৰ ক্ষেত্ৰত দেখা দিয়ে নহয়, তেতিয়াহ'লে সেই মানুহজনৰ পৰিয়ালটোক সমাজে বিভিন্ন ধৰণৰ কথা কৈ ভয় সোমোৱাই দিয়ে। আচলতে কাৰোবাৰ মৃগী বেমাৰ দেখা দিয়াৰ লগে লগে ভয় খোৱাতকে আপুনি সেই পেচেণ্টজনক এবাৰ নিউৰলজিষ্টৰ তাত লৈ যাওক, কাৰণ নিউৰলজিষ্টে চাই মেলি গম পাব লাগিব, ডায়েগনচিছ কৰিব লাগিব মৃগী হোৱাৰ কাৰণটো কি। তাৰ পাছত মেডিচিন খালে ভাল হৈ যাব, একদম টেনচনৰ কোনো কথা নাই। প্ৰথমতে কাৰণ জানিব লাগিব, ডায়েগনচিছ কৰিব লাগিব বেমাৰটো, হয়নে? সেয়েহে যদি কাৰোবাৰ মৃগী হৈছে তেতিয়াহ'লে আপোনালোকে অনুৰোধ কৰি নিউৰলজিষ্টক এবাৰ দেখাই লওক। এনেধৰণৰ প্ৰশ্ন পালে মোৰ এটা বস্তু খুব ভাল হয়, কাৰণ মই সেই ভিডিঅ'টো বনোৱাৰ লগে লগে বহুত মানুহৰ মনৰ পৰা ভয়বোৰ দূৰ হৈ যায়, হয়নে?